নমস্কাৰ, সুপ্ৰভাতম, স্বাগতম। তোমালোকে ভালে আছা? নিশ্চয় ভালে আছা। আমি যোৱা কালাংশত স্বৰবৰ্ণ গীতটো শিকিলোঁ, স্বৰবৰ্ণ মাতিবও শিকিলোঁ আৰু ৰিলৈকে লিখিব শিকিলোঁ। আজি আমি আকৌ এৰ পৰা ঐলৈকে লিখিবলৈ শিকিম। প্ৰত্যেকে স্লেট পেঞ্চিল উলিয়াই লোৱা দেই। ব্ৰহ্মনাথ ও সকলোৱে স্বৰবৰ্ণ গীতটো গাব পাৰিছোঁ আৰু আমি স্বৰবৰ্ণ গীতটো গাওঁতে অৱাখনো মাতিবলৈ জানিলে নহ'ব নহয়, লিখিবও পাৰিব লাগিব। সেইকাৰণে আমি আগতে বাৰু অৱাখন লিখি লৈছোঁ। অ, আ, হৰ্ষই, দীৰ্ঘই, হৰ্ষৌ, দীৰ্ঘৌ, ৰে। আমি এইখিনিলৈকে যোৱা কালাংশত পাৰিলোঁ। এতিয়া আমি আজি শিকিম এ। চোৱাচোন এইটো কেনেকৈ কৰিছোঁ। ইয়াৰ পৰা তোমালোকে ঘূৰাই লাইন থাকিবা, গৈ থাকিবা। তাৰপাছত এনেকৈ কৰি এনেকৈ দিবা, এইটো এ। তাৰপাছত এইটো ঐ। এইটো চোৱা আমি কেনেকৈ দিছোঁ। এনেকৈ আনি ইয়াত লগাই দিবা, এনেকৈ দিবা। তাৰপাছত এইডাল এনেকৈ দিবা, এইটো ঐ। এইটো উ। চোৱা, এইটো ইয়াৰ পৰা ঘূৰাই আনি ইয়াত পাক দিলা, এনেকৈ নি গৈ থাকিবা, গৈ থাকিবা, ইয়াত দি দিলা উ। এইটো আৰু এতিয়া এইটো হ'ব ঔ। চোৱাচোন, ইয়াৰ পৰা আৰম্ভ কৰি গৈ থাকিবা, গৈ থাকিবা, ইয়াত ভাঁজ দিলা, তাৰপিছত ঘূৰাই ওপৰলৈ গৈ থাকিলা। এইটো হৈছে ঔ। আমি আকৌ এবাৰ লিখিছোঁ। চোৱা, এইটো ইয়াৰ পৰা নি গৈ থাকিবা এ। তাৰপাছত এইটো ঐ। চোৱাচোন, তাৰপাছত উ। ইয়াৰ ভাঁজটো এনেকৈ নি থাকিবা, ঘূৰাই দিবা। তাৰপাছতে আছে ঔ। ঔটো চোৱাচোন, আমি কেনেকৈ ঘূৰাই গৈ আছোঁ। এইটো ঔ। এয়া চোৱা, এতিয়া আমি সকলোৱে এবাৰ মাতিম দেই। স্বৰবৰ্ণ অ ফলা। অ, আ, হৰ্ষই, দীৰ্ঘই, হৰ্ষৌ, দীৰ্ঘৌ, ৰি, এ, ঐ, উ, অ। আকৌ এবাৰ মাতিবা দেই। স্বৰবৰ্ণ অ ফলা। অ, আ, হৰ্ষই, দীৰ্ঘই, হৰ্ষৌ, দীৰ্ঘৌ, ৰি, এ, ঐ, উ, ঔ। এতিয়া আমি সকলোৱে মাতিবও পাৰিলোঁ, গীতটো গাবও জানিলোঁ আৰু আমি লিখিবও পাৰিলোঁ। হয়নে? তোমালোকে ঘৰত লিখিবা দেই। প্ৰত্যেকেই স্লেট পেঞ্চিল উলিয়াই লোৱা আৰু লিখিবলৈ আৰম্ভ কৰা। ধন্যবাদ। আজিলৈ পাঠ সামৰিলোঁ দেই। নমস্কাৰ।